নমস্কাৰ এছিয়া নিউজ অসম নৰ্থ ইষ্টলৈ সমূহ দৰ্শকক স্বাগতম মই হিমাদ্ৰী শৰ্মা আজিৰ দিনটোত আন এটা বিশেষ ষ্টৰী আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিছো লালকিল্লা কিয় স্বাধীনতা দিৱসৰ প্ৰতীক মুগল ৰাজপ্ৰসাদৰ পৰা গণতন্ত্ৰৰ আটাইতকৈ শক্তিশালী মঞ্চলৈ এক ঐতিহাসিক যাত্ৰা প্ৰতি বছৰে 15 আগষ্টৰ পুৱা সমগ্ৰ দেশৰ দৃষ্টি দিল্লীৰ লালকিল্লাৰ ওপৰত নিবদ্ধ হয় প্ৰধানমন্ত্ৰীয়ে লালকিল্লাৰ পৰা তিৰংগা উত্তোলন কৰে দেশবাসীক সম্বোধন কৰে আৰু ভাৰত বৰ্তমান আৰু ভৱিষ্যতৰ দিশ সম্পৰ্কে বক্তব্য আগবঢ়ায় কিন্তু কেতিয়াবা ভাবিছেনে ভাৰত স্বাধীনতা দিৱসৰ বাবে লালকিল্লাতে কিয় বাছনি কৰা হয় মুগল ৰাজপ্ৰসাদ কেনেকৈ বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ জাতীয় মঞ্চ হৈ পৰিল ইয়াৰ উত্তৰ বিচাৰিবলৈ আমি কেইবাশ বছৰ পিছুৱাই যাব লাগিব কাৰণ লালকিল্লাৰ ইতিহাস আসলতে ভাৰতৰ ক্ষমতাৰ ইতিহাসৰ সৈতে গভীৰভাৱে জড়িত সম্ৰাটৰ ক্ষমতাৰ পৰা ব্ৰিটিছ সাম্ৰাজ্যবাদলৈ তাৰ পৰা স্বাধীনতা সংগ্ৰামলৈ আৰু অৱশেষত গণতান্ত্ৰিক ভাৰতলৈ লালকিল্লাই এই সম্পূৰ্ণ পৰিৱৰ্তন নিজৰ চকুৰে দেখিছে লালকিল্লা আসলতে কিয় নিৰ্মাণ কৰা হৈছিল দিল্লীৰ পুৰণি নগৰীৰ বুকুত অৱস্থিত লালকিল্লাৰ নিৰ্মাণ মুঘল সম্ৰাট শাহজাহানৰ শাসনকালত আৰম্ভ হৈছিল শাহজাহানে মুঘল সাম্ৰাজ্যৰ ৰাজধানী আগ্ৰাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰা সিদ্ধান্ত লৈছিল নতুন ৰাজধানীৰ নাম দিয়া হৈছিল শাহজাহানাবাদ আৰু সেই নতুন ৰাজধানীৰ কেন্দ্ৰবিন্দু আছিল লালকিল্লা অৰ্থাৎ আৰম্ভণিৰ পৰাই লালকিল্লা কোনো সাধাৰণ দুৰ্গ নাছিল ই আছিল ক্ষমতাৰ কেন্দ্ৰ ইয়াৰ ভিতৰতে আছিল সম্ৰাটৰ ৰাজপ্ৰসাদ প্ৰশাসনিক কেন্দ্ৰ সভাগৃহ উদ্যান আৰু ৰাজকীয় জীৱনৰ বহু গুৰুত্বপূৰ্ণ অংশ লালকিল্লাৰ প্ৰাচীৰৰ ভিতৰৰ পৰা মুঘল সম্ৰাটসকলে বিশাল সাম্ৰাজ্য পৰিচালনা কৰিছিল সেই সময়ত দিল্লী কেৱল এখন চহৰ নাছিল দিল্লী আছিল সাম্ৰাজ্যৰ ৰাজনৈতিক হৃদয় কিন্তু সময় সলনি হ'ল ইতিহাসত কোনো ক্ষমতাই চিৰস্থায়ী নহয় মুঘল সাম্ৰাজ্য লাহে লাহে দুৰ্বল হ'ল আঞ্চলিক শক্তিৰ উত্থান ঘটিল আৰু তাৰ পিছত ভাৰতৰ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিলে এই সময়ত যি লালকিল্লা মুঘল সাম্ৰাজ্যৰ শক্তিৰ প্ৰতীক আছিল সেই লালকিল্লাই পৰৱৰ্তী সময়ত ব্ৰিটিছ শাসনৰ অধীন হৈ পৰিল কিন্তু ইয়াৰ আটাইতকৈ ডাঙৰ ঐতিহাসিক পৰিৱৰ্তন আহিল 1857 চনত এজন সম্ৰাটে যিখন ঠাইৰ পৰা সাম্ৰাজ্য শাসন কৰিছিল সেই একেখন ঠাইতে তেওঁৰ সাম্ৰাজ্যৰ অন্ত হ'ল ই আৰু কেৱল মুঘল ক্ষমতাৰ প্ৰতীক হৈ নাথাকিল ই হৈ উঠিল হেৰাই যোৱা ভাৰতীয় সাৰ্বভৌমত্বৰ প্ৰতীক তাৰ পিছত আহিল স্বাধীনতা আন্দোলনৰ নতুন অধ্যায় 20 শতিকাত ভাৰতৰ স্বাধীনতা সংগ্ৰাম নতুন ৰূপ ল'লে মহাত্মা গান্ধী জৱাহৰলাল নেহেৰু চৰ্দাৰ পেটেল ভগত সিং সুভাষ চন্দ্ৰ বসু আৰু অগণন স্বাধীনতা সংগ্ৰামীয়ে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে আন্দোলন চলালে এই সময়ত লালকিল্লাৰ গুৰুত্ব বৃদ্ধি পাই থাকিল বিশেষকৈ নেতাজী সুভাষ চন্দ্ৰ বসু আৰু আজাদ হিন্দ ফৌজৰ সৈতে ইয়াৰ সম্পৰ্ক বিশেষভাৱে উল্লেখযোগ্য নেতাজীৰ বিখ্যাত আহ্বান আছিল দিল্লী চলো এই আহ্বান কেৱল দিল্লীলৈ সামৰিক যাত্ৰাৰ কথা নাছিল ইয়াৰ ভিতৰত আছিল এটা প্ৰতীকী লক্ষ্য ব্ৰিটিছ শাসনৰ কেন্দ্ৰত স্বাধীনতা ভাৰতৰ পতাকা উৰাব লাগিব আৰু সেই প্ৰতীকৰ কেন্দ্ৰত আছিল লালকিল্লা স্বাধীনতাৰ আগত সময়ছোৱাত লালকিল্লাই আকৌ এবাৰ সমগ্ৰ ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰৰ কেন্দ্ৰবিন্দু হৈ উঠিল আজাদ হিন্দ ফৌজৰ বিষয়াসকলৰ বিৰুদ্ধে লালকিল্লাত বিচাৰ চলোৱা হৈছিল ব্ৰিটিছ চৰকাৰে হয়তো এই বিচাৰৰ জৰিয়তে আজাদ হিন্দ ফৌজৰ বিৰুদ্ধে কঠোৰ বাৰ্তা দিব বিচাৰিছিল কিন্তু ফলাফল বহু পৰিমাণে বিপৰীত হ'ল সমগ্ৰ ভাৰতত আজাদ হিন্দ ফৌজৰ প্ৰতি সহানুভূতি আৰু সমৰ্থন বৃদ্ধি পালে আকৌ এবাৰ লালকিল্লা স্বাধীনতাৰ আশংকাৰ প্ৰতীক হৈ উঠিল আৰু তাৰ পিছত আহিল 15 আগষ্ট 1947 এতিয়া আহিল সেই দিনটো যে লালকিল্লাৰ ইতিহাস চিৰদিনৰ বাবে সলনি কৰি দিলে 15 আগষ্ট 1947 ভাৰত স্বাধীন হ'ল ব্ৰিটিছ ইউনিয়ন জেকৰ ঠাইত উৰিল ভাৰতৰ তিৰংগা
স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে লালকিল্লাৰ পৰা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিলে আৰু দেশবাসীক সম্বোধন কৰিলে। এই মুহূৰ্তটো কেৱল এটা চৰকাৰী অনুষ্ঠান নাছিল, ই আছিল ক্ষমতাৰ সম্পূৰ্ণ ৰূপান্তৰ, যিখন ঠাই এসময়ত সম্ৰাটৰ ৰাজকীয় ক্ষমতাৰ প্ৰতীক আছিল, যিখন ঠাইত ব্ৰিটিছে শেষ মোগল সম্ৰাটৰ বিচাৰ কৰিছিল, যিখন ঠাইৰ সৈতে স্বাধীনতা সংগ্ৰামৰ স্মৃতি জড়িত হৈ পৰিছিল, সেই একেখন ঠাইত স্বাধীনতা ভাৰতৰ ত্ৰিৰংগা উৰিল, সাম্ৰাজ্যৰ পতাকা নামিল, জনসাধাৰণৰ দেশৰ পতাকা উঠিল। এইখিনিয়ে লালকিল্লাক স্বাধীনতা দিৱসৰ বাবে ইমান শক্তিশালী প্ৰতীক কৰি তুলিলে। কিন্তু প্ৰশ্নটো এতিয়াও আছে, লালকিল্লাই কিয়? ভাৰতৰ ঐতিহাসিক দুৰ্গৰ অভাৱ নাই। আগ্ৰা ফৰ্ট আছে, গোলকোণ্ডা আছে, ছত্তীশগড় আছে, গালিৱাৰ আছে, তেন্তে লালকিল্লাই কিয়? ইয়াৰ এটা সহজ উত্তৰ আছে, কাৰণ লালকিল্লা ভাৰতৰ ৰাজনৈতিক ক্ষমতাৰ পৰিৱৰ্তনৰ এক জীৱন্ত সাক্ষী। মোগল সাম্ৰাজ্যৰ ৰাজধানী ব্ৰিটিছৰ দখল, 1857ৰ বিদ্ৰোহ, বাহাদুৰ শ্বাহ জাফৰৰ বিচাৰ, স্বাধীনতাৰ প্ৰভাত আৰু তাৰ পিছত গণতান্ত্ৰিক ভাৰতৰ জন্ম, এই সকলোবোৰ একেখন ঠাইৰ সৈতে সংযুক্ত। সেই লালকিল্লা কেৱল এটা স্থাপত্য নহয়, ই এটা হিষ্টৰিকেল নেৰেটিভ। 1947ৰ পিছত কি হ'ল? স্বাধীনতাৰ পিছত নেহৰুৰ পৰা আৰম্ভ কৰি পৰৱৰ্তী প্ৰায় প্ৰতিগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে 15 আগষ্টত লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰি আহিছে। এইদৰে 15 আগষ্ট আৰু লালকিল্লাৰ মাজত এটা নতুন গণতান্ত্ৰিক পৰম্পৰাৰ সৃষ্টি হ'ল। প্ৰথমে যিখন ঠাইত সম্ৰাটে নিজৰ প্ৰজাক সম্বোধন কৰিছিল, পিছত যিখন ঠাইত ঔপনিৱেশিক শক্তিয়ে নিজৰ ক্ষমতা প্ৰদৰ্শন কৰিছিল, এতিয়া সেই একেখন ঠাইৰ পৰা নিৰ্বাচিত চৰকাৰৰ মুৰব্বীয়ে দেশৰ নাগৰিকক সম্বোধন কৰে। এইটো এটা সৰু পৰিৱৰ্তন নহয়, ই হৈছে সাম্ৰাজ্যৰ পৰা গণতন্ত্ৰলৈ ক্ষমতাৰ যাত্ৰাৰ প্ৰতীক। ইয়াৰ লগে লগে মই হিমাদ্ৰী শৰ্মাই বিদায় লৈছোঁ। পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকিব এছিয়ান নিউজ অসম নৰ্থ ইষ্ট।